নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, CBI অসমৰ তৰফৰ পৰা পদ মুকলি কৰা হৈছে। কিমানটা পদ মুকলি কৰা হৈছে, লগতে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব, কিমান দৰমহা থাকিব, আৰু এটা ভাল খবৰ যে ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, আপোনালোকে ডিৰেক্টলি চাকৰিটো পাই যাব পাৰে। যদি আপোনালোকে CBIত কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। এইখন হ'ল CBIৰ তৰফৰ পৰা মুকলি কৰা এডভাৰটাইজমেণ্টখন। ইয়াত লিখা আছে নেম অফ নেচাৰ অফ দ্য পোষ্ট। পিয়নৰ কাৰণে আছে, ইয়াত চেলাৰী হ'ব 12,000ৰ পৰা আৰম্ভণি কৰি 52,000 পৰ্যন্ত, আৰু গ্ৰেড পে হ'ব 3,900 টকা। টোটেল পদ আছে এটা, আৰু কেটাগৰী UR। আৰু চকীদাৰ 12,000 পৰা 52,000 পৰ্যন্ত দৰমহা হ'ব, আৰু GP মানে গ্ৰেড পে 3,900 টকা। ইয়াতো এটা পদ থাকিব, আৰু জেনেৰেলৰ বাবে। ইম্পৰ্টেণ্ট ডেট কেইটা, ছাবমিশ্যন অফ এপ্লিকেশ্যন 18 তাৰিখৰ পৰা আৰম্ভণি হৈছে, লগতে লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন 1 তাৰিখলৈকে, মানে 1 নৱেম্বৰলৈকে টিল 5 বজালৈকে, ইভিনিং 5টা বজালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইলিজিবিলিটি কেনেকুৱা হ'ব, পিয়নৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইসকল ইলিজিবল নহয়। লগতে এইটো ড্ৰাইভাৰ লাগিলে হয়তো চকীদাৰ হ'ব লাগিছিল। এইটো মিনিমাম আপোনালোকৰ ক্লাছ 8 পাছলৈকে কোৱালিফিকেশ্যন হ'ব লাগিব, আৰু যিসকলে পাছ কৰিছে সেইসকল ইলিজিবল নহয়। আৰু ইয়াত লিখা আছে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ সময়ত জনোৱা হ'ব। যেতিয়া আপোনালোকে আবেদন কৰিব, চেল্ফ এটাষ্টেড কপিবোৰ দিব লাগিব, লগতে 3খন পাছপোৰ্ট চাইজৰ ফটো দিব লাগিব। চাৰ্টিফিকেটসমূহ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, ডেট অফ বাৰ্থ, কাষ্ট চাৰ্টিফিকেট, ৱৰ্কিং এক্সপিৰিয়েঞ্চ, এনেকুৱা ধৰণৰ, আৰু মিনিমাম এজ 18 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যনখন আপোনালোকে অফিচ অফ দ্য স্পেচিয়েল জাজ CBI আছাম গুৱাহাটী চানমাৰিত আপোনালোকে ড্ৰপ কৰিব লাগিব, ড্ৰপ বক্সত। মানে যিটো অফিচ থাকিব CBIত, তাত আপোনালোকে যি ড্ৰপ বক্স এটা থাকে তাত দিব লাগিব এপ্লিকেশ্যনখন। আৰু এনভেলপটো আপোনালোকে লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ পোষ্ট অফ পিয়ন বা চকীদাৰ বুলি। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু যিসকলে আবেদন কৰিব সেইসকলে চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখনত লিখি দিব লাগিব যে HS পাছ কৰা নাই। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইখনেই আছিল আপোনালোকৰ CBIৰ বাবে আবেদন কৰাৰ ন'টিছ। যদি আপোনালোকৰ কিবা এপ্লাইত অসুবিধা হয় তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ সুধিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।